হেল্ল' এভৰিৱান, ভাৰতী কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ একেবাৰে কম মছলাৰে নাৰিকল দি বনোৱা বুট দাইলৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন তেন্তে এই ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই বুট দাইলখিনি ভালদৰে ধুই ল'লোঁ আৰু এটা কুকাৰত এইখিনি দি ইয়াতে গৰম পানী আধা লিটাৰ আৰু লগতে নিমখ এচামুচ দি এইখিনি বইল কৰি লৈছোঁ। দাইলখিনি সিজে মানে এতিয়া গোটা জিৰা কেইটামান আৰু ধনিয়া কেইটামান পটাত পিচি লৈছোঁ। পটাখনত অকণমান গৰম পানী দি লৈছোঁ যাতে ধনিয়া আৰু গোটা জিৰা কেইটা ভালদৰে মিহি হৈ যায়। গোটা জিৰা আৰু ধনিয়াখিনি পিচি হৈ গ'ল। এতিয়া আকৌ নহৰু কেইফুটামান আৰু আদা এডোখৰ সৰুকৈ কাটি পটাত পিচি লৈছোঁ। আপোনালোকে পাৰিলে মোৰ দৰে পটাতে পিচি ল'ব। যদিহে বিশেষ অসুবিধা হয় তেতিয়াহ'লে মিক্সিটো পিচি ল'ব পাৰিব। আপোনালোকে বাৰু বুট দাইল খাই ভাল পায়নে? যদিহে খাই ভাল পায় তেন্তে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই এদিন বনাই খাই চাবচোন। বুট দাইলৰ এই তৰকাৰীখনত দিবৰ বাবে মছলাখিনি পিচি হৈ গ'ল। এতিয়া ৰঙালাও এটুকুৰা কাটি লৈছোঁ, আলু এটাও কাটি লৈছোঁ আৰু লগতে সৰু পিঁয়াজ দুটাও কাটি লৈছোঁ। এতিয়া তৰকাৰীখন বনাবৰ বাবে এখন কেৰাহীত মিঠাতেল দি ল'লোঁ আৰু এই তেলখিনি গৰম হ'লে পাঁচফোৰণ কেইটামান লগতে কাটি থোৱা পিঁয়াজখিনিও দি আৰু আলুখিনিও দি ল'ম। আলু আৰু পিঁয়াজখিনি দি লৰাই হালধি আধা চামুচ আৰু নিমখ আধা চামুচ দি লৈছোঁ। এতিয়া জলকীয়া দুটা, পিচি থোৱা আদা নহৰু আধা চামুচ, ধনিয়া আৰু জিৰাৰ পেষ্ট আধা চামুচ দি গোটেইখিনি মিক্স কৰি দিছোঁ। এতিয়া চাট মছলা অলপমান দি কাটি থোৱা ৰঙালাওখিনিও ইয়াতে দি আকৌ লৰাই লৈছোঁ। এনেদৰে কিছু সময় লৰাই 5 মিনিট সময়ৰ বাবে ঢাকন মাৰি থৈ দিম। পাঁচ মিনিটৰ পাছত অকণমান গৰম পানী দি ল'লোঁ আৰু এতিয়া আলু আৰু ৰঙালাওখিনি সিজিবলৈ দিম। ৰঙালাও আৰু আলুখিনি আধা সিজিছে, সেয়েহে এতিয়া বইল কৰি থোৱা বুট দাইলখিনিও দি লৈছোঁ। যিহেতু মই বুট দাইলখিনি তিয়াই থোৱা নাছিলোঁ, সেয়েহে মই বুট দাইলখিনি 2টা হুইচেল দি ল'লোঁ। আপোনালোকে যদি বুট দাইলখিনি তিয়াই থয় তেনেহ'লে হুইচেল নেমাৰোঁতে গেছটো অফ কৰি দিব। এই গোটেইখিনি মিক্স কৰি লৈয়ে এতিয়া ইয়াতে কেঁচা বাদাম কেইটামান আৰু নৰসিংহ পাত কেইখিলামান দি আকৌ অকণমান ভাজিখিনি লৰাই লৈছোঁ। এতিয়া বুট দাইলখিনি বইল কৰোঁতে ৰৈ যোৱা পানীখিনি আৰু তাতে অকণমান গুড়ি জলকীয়া দি আকৌ ভালদৰে উতলিবলৈ দিছোঁ। তৰকাৰীখিনি উতলিছে, সেয়েহে মই এই তৰকাৰীখন খাই আৰু অলপ বেছি ভাল লাগিবৰ বাবে নাৰিকলৰ গুড়া 2 চামুচ দি লৈছোঁ। এই গোটেইখিনি 2 মিনিটমান সময়ৰ পাছতে ভালদৰে মিক্স কৰি গেছটো অফ কৰি দিম। এতিয়া যিহেতু বাৰিষা বতৰ, এই বাৰিষা দিনকেইটাত সহজতে পোৱা পনৌনোৱা শাকৰ বড়ি, পনৌনোৱা শাকৰ ভাজি, নৰা বগৰীৰ আচাৰ, ঢেকীয়া শাকৰ ভাজি, নেমু টেঙাৰ আচাৰ আদি ভিডিঅ'কেইটা চালেনে? যদিহে নাই চোৱা তেনেহ'লে সময় পালে এদিন চাব বুলি আশা কৰিলোঁ। বুট দাইলৰ তৰকাৰীখন পৰিৱেশন কৰিব পৰা হৈ গ'ল, সেয়েহে এতিয়া এইখিনি বাতি এটাত নমাই লৈছোঁ। বুট দাইলৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে? যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে বাৰু বুট দাইলত নাৰিকল দি ৰন্ধা তৰকাৰী খাই পাইছেনে? যদিহে খাই পাইছে কেনেকৈ খায় মোক কমেণ্ট এটা কৰি জনাব দেই। যদিহে আজিলৈকে খাই নাই পোৱা তেন্তে এদিন মোৰ দৰে বনাই খাই চাওকচোন।
এনেদৰে বনালে আপোনালোকে ৰুটি, পুৰি, বন আদিৰ লগতো খাব পাৰিব। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ ৰেচিপিৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ।